শুনা পেলাওঁ প্ৰায় দুটামান বজাতে ঘটনাটো সংঘটিত হৈছে ঠিক এনেকুৱা এটা সময়তে ময়ো সাৰ পাইছিলোঁ তেতিয়া মই ল'ৰাটোক কোনোলৈ যাব নালাগে বুলি কোৱাৰ পিছতো মই ল'ৰাটোৱে নেমানে তাৰপিছত এই হাঁহ এটা দেখা পোৱা এই হাঁহটোত তাৰমানে যাওঁতেই তাৰমানে কেইজন আছে মানে তাৰপিছত এতিয়া দুৱাৰ ভাগত SDRF আহিছে SDRF আহি এতিয়া অভিযান চলাই আছে এতিয়ালৈকে আৰু অভিযান অব্যাহত আছে এতিয়ালৈকে তেখেতৰ নাম কি আছিল বয়স কিমান মান হ'ব 28 বছৰ